তেজপুৰত আৰক্ষীৰ জালত শিশু ধৰ্ষণকাৰী। ধৃত ধৰ্ষণকাৰীটো হৈছে মানখিৰিৰ সঞ্জয় সতনামী। এটা ৩.৫ বছৰীয়া কন্যা শিশুক বুধবাৰে ধৰ্ষণ কৰিছিল সঞ্জয় সতনামী নামৰ পাখণ্ডটোৱে। ধৰ্ষণ কৰি আত্মগোপন কৰি আছিল লম্পট পাখণ্ডটোৱে। নিশা বৰঘাট আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ধৰ্ষণকাৰীটোক। মানচিত হৈছিলে এটা বাচ্চা ৰেপ কৰা বুলি ক'লে আমি সেইমতেদি গ'লোঁ তাতে যোৱাৰ পিছত বাচ্চাটো মেডিকেল কৰা হ'ল গোটেইখিনি যিখিনি ফৰ্মেলিটি আছিলে আইনমতে যিখিনি কৰিব লাগে পিছত একিউজটো পলাই গৈছিলে পিছত আমি কৰায়ত্ব কৰিব সক্ষম হ'লোঁ বৰ্তমান তদন্ত চলি আছে কি ক'লে মাক দেউতাকে কোৱা মতেদি মাইনৰ বুলি শুনিছোঁ 3 বছৰমান হৈছে বাচ্চাটোৰ বয়স ছোৱালী হয় একিউজ ধৰা হৈছে হয় ঘৰৰ ওচৰৰে ককায়েক বুলি মাতিছিলে ওচৰৰে গাঁৱৰে ল'ৰা আৰু ইফালে নিশা বৰঘাট আৰক্ষী চকীত আমচু আৰু নেমচুৰ প্ৰতিনিধি উপস্থিত হৈ শিশু ধৰ্ষণকাৰীটোক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তোলে। নিন্দনীয় ঘটনা হৈছে মানচিৰিত ছোৱালীজনীৰ বয়স 3-3.5 বছৰ বুলি গম পাইছোঁ আৰু ল'ৰাজন প্ৰায় 18 বছৰ 2-3 মাহমান কম বুলি গম পাইছোঁ আৰু ল'ৰাজনে এটা বিশেষ সূত্ৰে গম পালোঁ যে প্ৰশাসনক এটা মিছা তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে যে তেওঁৰ বয়স মানে 17 বছৰ কিমান কিন্তু তেওঁৰ ভোটাৰ আইডি আছে আমি বিশেষ সূত্ৰে আৰু এটা সূত্ৰে গম পালোঁ ভোটাৰ আইডিটো কোনে পায় যাৰ নেকি প্ৰাপ্তবয়স্ক হৈছে নিৰ্বাচন আয়োগটো ইমান নহয় সহজ নহয় যে যাকে তাকে মাইনৰ মানুহক ভোটাৰ আইডি দি দিব বুলি আমি ভাবোঁ যে যিহেতু সি ভোটাৰ আইডি পাইছে আৰু এই 2-1 দিনত 18 বছৰ প্লাছ যিটো ভেকচিন দিয়ে কৰোণাৰ ভেকচিন সেইটো লৈছে তেওঁৰ মাইনৰ হোৱাৰ কথাই নাহে আমি প্ৰশাসনক টানি অনুৰোধ জনাম যে ইয়াক মানে এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে যে এনেকুৱা ঘটনা পুনৰাবৃত্তি যাতে এই অঞ্চলত নহয় তাৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ অন্যথা আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি যিটো ঘৃণনীয় এটি ঘটনা সংঘটিত হৈছে মানচিৰিত সেয়া এটি অতি পৰিতাপৰ বিষয় যে এই সন্দৰ্ভত মই ভাবোঁ শোণিতপুৰ জিলা প্ৰশাসনে অভিযুক্তজনক উপযুক্ত শাস্তি প্ৰদান কৰক যাতে এনেধৰণৰ ঘটনা আৰু সংঘটিত নহয় আৰু এই সন্দৰ্ভত জিলা শিশু সুৰক্ষা কোষৰ তৰফৰ পৰা যদি কোনো ধৰণৰ সজাগতামূলক যদি কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে কাৰণ সজাগতাৰ অভাৱতেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে আমাৰ সমাজত সেয়া আমি অনুমান কৰিব পাৰিছোঁ আৰু এই সন্দৰ্ভত মই কওঁ এই ঘটনা সন্দৰ্ভত দোষীজনক উপযুক্ত শাস্তি প্ৰদান কৰক যাতে এইজনৰ পিছত যাতে তেনেধৰণৰ ঘটনা সংঘটিত নহয় আৰু যদি উপযুক্ত শাস্তি যদি প্ৰদান নকৰে তেতিয়াহ'লে আমি যিমান দল সংগঠন আছোঁ আমি একত্ৰিতভাৱে এনেধৰণৰ ঘটনাৰ বিৰোধিতাৰে আমি প্ৰতিবাদীয়ে হওক সজাগতামূলকে হওক আমি কাৰ্যসূচী গ্ৰহণ কৰিম।